নমস্কাৰ বন্ধুসকল মই তিৰংগ বৰাগোহাঁই আৰু তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল তিৰংগলৈ আৰু বৰ্তমান বেগ চেগ লৈ এফালে যাবলৈ ৰেডি হৈছোঁ মানে আজি এটা আমাৰ কাম আছে এতিয়া আমি যাম গোগামুখ তো ব'লা দেৰি নকৰোঁ চলো লগৰকেইজন গ'লে এতিয়া মই গৈ আছোঁ প্ৰথমতে তেলটো ভৰাই লওঁ তাৰপিছত আমি তাৰপৰা চিধা জেগালৈ ওলাই দিম য'ত গৈ আছোঁ আমিনো কি কৰোঁগৈ কিনো কৰোঁ কেনেকৈ নকৰোঁ চাবা তো ফাইনেলি উই আৰ ইন দ্য ডিপু তেলটো ভৰাই লওঁ তেল ভৰালা এইটো দেখিছে এইটো হৈছে ৰিচিপশ্যনটো আৰু ইয়াতে আজি এতিয়া আমাৰ কাম আছে আৰু এই আমাৰ জেকে ক'ত পেলাই আছ এতিয়া আমাৰ ইয়াত মিষ্টাৰ জেকে যিহেতু বৰ্তমান আমাৰ ইউনিভাৰ্চিটি বন্ধ হৈ আছে আৰু এইটো কাম যিহেতু মই ফাৰ্ষ্ট ইয়েৰৰ পৰা চলাই আছোঁ এইচএছ ফাৰ্ষ্ট ইয়েৰ পৰা তো সেইকাৰণে ভাবিলোঁ দুটকামান ঘটি লওঁ ইউনিভাৰ্চিটিত কামত আহিব আৰু পইচাটোতো খুব বেছি ইম্পৰ্টেণ্ট হয় পইচাটো লাগিবই ন তো ভিতৰত যাওঁ দেখাওঁ ব'লা ভিতৰলৈ যাওঁ চলো কি ভিডিঅ'টো বনালোঁ নহয় এইফালে এনেকৈ ড্ৰেছ এইবিলাক থৈ লোৱা হৈছে আৰু এইফালে এইটো আজি স্পেচিয়েল গাজৰ হালোৱা এইফালে মাংস এইফালে মাছ আৰু এইটোৱে হৈছে সেইটো ঘৰটো ৰিচিপশ্যনটো য'ত আমাৰ কাম আছে এইটো ফাৰ্ষ্টটো বহি আছে আৰু পূৰা মানুহ 31খন টেবুল হেভি মানে ব্যস্ত এতিয়া মানে কাম এনেকৈ আৰু কাম চলি থাকে ন তো আমাৰ কাম পূৰা দ্ৰুতগতিত আমাৰ কাম চলি আছে এইফালে আমাৰ ল'ৰাকেইটা জিন্তু গৌতম আমাৰ উৎপল কচঙা এনেই মাজত আহি কামোৰ দিয়েহি মাজে মাজে A few moments later. এতিয়া ভাতটো খাই লওঁ মানে ভাতটো ৰাতিপুৱা খোৱা নাই 2টা বাজিলে টাইমে পোৱা নাই মানে মানুহ পূৰা ভিৰ 2 hours later. ফ্ৰেণ্ডছ এতিয়া মানে আমাৰ কামত এটা ডেঞ্জাৰ চিন হৈ গ'ল
এইফালে হালোৱা নাইকিয়া হৈ গ'ল, ভাজি নাইকিয়া হৈ গ'ল। অঁ এইটো ভাজি ফিনিছ। এইফালে মাছ নাইকিয়া হৈ গ'ল, মাংসও নাইকিয়া হৈ গ'ল, অকল এইটো আছে। আৰু ইয়াত মানুহ ফিটিং। সময় হৈ গ'ল 10টা আৰু এতিয়াও আমি ইয়াতে আছোঁ। ভিডিঅ' বনোৱা দেখি এইটো লগৰ গৌতমটো পলাই গ'ল। এতিয়া এয়া ৰিচিপশ্যনত দৰা পাৰ্টি মানুহে খাই আছে এজন দুজনকৈ, আৰু হয়তো আধা ঘণ্টা 1 ঘণ্টামান লাগিব। তো ইয়াতে আছোঁ এতিয়াও, আৰু কি ক'ম। বস্তু যে ফ্ৰেমটো কিয় ৰখা